মাই চেনেল কি খবৰ সকলোৰে ভালে আছেনে বাৰু পিছে মোৰ মনটোহে বৰ এটা ভাল নহয় কাৰণ সেইদিনা ঘৰৰে মাহীৰ বিয়া বুলি ফেন্সিত বজাৰ কৰিব যাওঁতে মোৰ মোবাইলটো চুৰি হৈ গ'ল তাৰ কাৰণে খুব বেয়া লাগি আছে বহুত মৰমৰ মোবাইল আছিল একচুৱেলি এইটো মোৰ মায়ে দিছিলে খুব মৰমৰ বহুত স্পেচিয়েল আছিলে আচলতে জীৱনৰ প্ৰথম স্মাৰ্টফোন মোক ঘৰৰ পৰা দিছিলে সেইটো আৰু বহুত দিন সেইটো চলিলে মোবাইলটো বহুত দিন একো প্ৰব্লেম নোহোৱাকৈ আৰু তাতকৈও বেছিকৈ বেয়া লাগিছে কাৰণ ইমান ধুনীয়া ধুনীয়া মুহূৰ্ত মই আপোনালোকৰ কাৰণে তাতে ৰেকৰ্ড কৰিছিলোঁ ব্লগ কৰিছিলোঁ আপোনালোকৰ কাৰণে বাট আনফৰ্চুনেটলি সেইখিনিতো কেতিয়াও ঘূৰাই নাপাওঁ বাট কি কৰিব এতিয়া বেয়া টাইমখিনি বেয়া সময়খিনিৰ কথা ভাবিতো লাভ নাই এটা নতুন জীৱন আকৌ আৰম্ভ কৰিব লাগিব নতুন জীৱন বুলিয়ে ক'ব লাগিব কাৰণ সেই মোবাইলটোত বহুত ইম্পৰ্টেণ্ট বস্তু আছিল এতিয়া নতুন মোবাইলটো দি মই আপোনালোকৰ লগত এনেকৈ ব্লগ কৰি আছোঁ আৰু মনটো বেয়াও নহয় গৈছে আৰু ভাবি থাকিলে মোৰ বেছি বেয়া লাগে চ' সেইটো কথা মই ভবাই নাই কিন্তু এটা কথাৰ কাৰণে মনটো বৰ ভাল লাগি আছে কাৰণ মোৰ বা যোনজনী বিশ্বনাথ চাইল্ড থাকে কোনোদিনে আপোনালোকে দেখা নাই তাইক তাৰ মাইনাজনী আহিছে তাৰ কাৰণে মোৰ বহুত ভাল লাগিছে মোৰ ভাগিনী আপোনালোকক দেখাই আছোঁ ৰ'ব মা এয়া চোৱা কোন কৈ দিয়া হাই গাইজ কৈ দিয়া হাই গাইজ কি খবৰ কোৱা মোৰ মাহীৰ চেনেলটো লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা আৰু মোৰ মাহীক বেয়া নাপাবা বুলি কোৱা মোৰ এটা দি দিয়া চ' তাইক অহাৰ কাৰণেহে মোৰ মনটো বহুত ভাল লাগি আছে বাৰু কেছ কৰা নাই এতিয়ালৈকে চিমখন বৰ্তমান ব্লকো কৰা নাই কৰিম আচলতে কালি হেৰাইছে মোৰ মোবাইলটো আৰু কালি এই মোবাইলটো ল'লোঁ আৰু ভাবিলোঁ মই আপোনালোকৰ লগত ব্লগিং কৰা ষ্টাৰ্টিং কৰি দিওঁ মনটো মাৰি নাথাকোঁ আকৌ আগৰ নিচিনাকৈ মই আকৌ ব্লগিং কৰিম আৰু আপোনালোকক দেখাই দিম মোৰ জীৱনৰ কিছুমান ভাল ভাল মুহূৰ্ত আপোনালোকে চাই থাকিব আজি গোটেই দিনটো মই কি কৰোঁ আৰু কালি এখন বিয়াও আছে মাহীৰ আৰু তাৰ গোটেইখিনি ভাল লগা মুহূৰ্ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকে চাই থাকিব আৰু যদি মোৰ চেনেলটো চাই ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব বাই বাই আৰু এতিয়া মায়ে অলপমান মেগী বনাইছে মাহঁতৰ ঘৰত আহিছোঁ কাৰণ কালি মাহীহঁতৰ তাত যাম গোটেইসোপা একেলগে যাম আৰু বাও ইমান দিনৰ মূৰত আহিছে গতিকে তাইক লগ কৰিব আহি গ'লোঁ আৰু এতিয়া ভোকো লাগি আছিলে পাৰ্লাৰতো গৈছিলোঁ থ্ৰেডিং কৰিবৰ কাৰণে আৰু এতিয়া আহিছোঁ আৰু বহুত ভোক লাগিছে তেনেহ'লে মই মেগীখিনি খাওঁ আৰু আপোনালোকে চাই থাকক গুড মৰ্ণিং আৰু এতিয়া বাজিছে 11:13 মান হৈছে আৰু মই বিয়া যাবৰ কাৰণে ৰেডি হৈ আছোঁ অলপ সোনকালতে যাম যিহেতুকে নিজৰ ঘৰৰে বিয়া সোনকালতে গৈতো ভালে লাগে কাৰণ তাতে বহুত ধুনীয়া ধুনীয়া মুহূৰ্ত কিছুমান আমি পাৰ কৰা যায় তাতে চ' আমি সোনকালতে যাম সোনকালতে মানে দেৰি হৈ গৈছে ওলাওঁতে মেলোঁতে ইফালে বাহঁতো নাই তাহাঁত তুমি কি কৈ আছা বাৰু আমি এতিয়া যাব ওলাইছোঁ গাড়ীত উঠোঁ আৰু কৈ দিয়া কিবা টাইম লাগিব অলপ অ'কে তেন্তে আপোনালোকক লগ পাই আছোঁ বিয়াত তেতিয়া ভালকৈ বহা Take your things and go away. Doing the thing, come back again. I'm okay, I'm on my way. আৰু ৰাস্তাতে ভাবি আছিলোঁ বাবুদাহঁতৰ ঘৰত যাম আৰু এবাৰতে লগ কৰি আহিম কিন্তু চাওকচোন কপালখন আমাৰ কিমান ভাল তেওঁক আমি ৰাস্তাতে লগ পাই গ'লোঁ আৰু লগতে একপি ফটো তুলি ল'লোঁ
কালি ৰাতি অহাত দেৰিও হ'ল আৰু কিয় আহি গ'ল বাৰু স্বাগতম জনাইছোঁ অনামিকা লাইফষ্টাইল ইউটিউব চেনেলত আপোনালোকক এয়া সদায় অনামিকাই আপোনালোকে অনামিকাকে দেখা পায় কিন্তু আজি অনামিকাৰ ভিনদেউ মই বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ আমি যোৱা পৰহি আহিছোঁ আৰু এয়া অনামিকাৰ কি হ'ব ভাগিন এয়া জিন্নাত আফৰিন টিকি বুলি কয় টিকি নমস্কাৰ দিয়া নমস্কাৰ তুমি কোন স্কুলত যোৱা তাই আৰোহণ কিটছত যায় দেই জিন্নত আৰু জিন্নতে বহুত দিনৰ পৰা অনামিকাৰ এই কি কুকুৰ পোৱালিটোৰ নামটো কি আছিলে মানুক চাবলৈ বিৰাট আশা কৰি আছিলে আৰু এয়া আজি মানুক লগ পাইছে আৰু লগ পাই যথেষ্ট তাই সুখী হৈছে তাই ভাল পাইছে বহুত দিনৰ পৰা আশা কৰি আছিলে আৰু এইজন হ'ল বুবুলকতো আপোনালোকে চিনি পায়ে মাজে সময়ে উলিয়াই থাকে অনামিকাৰ লাইফষ্টাইল বুলি যি চেনেল আছে আৰু আমি ইয়াত আহিছোঁ আৰু আহি যোৱা পৰহি পাইছোঁ আজি আমি ফুৰিব যাম বুলি ভাবিছিলোঁ মোৰ মিছেছক লৈ মই ফুৰিব যাম ভাবিছিলোঁ গুৱাহাটীলৈ যাম বুলি ভাবিছিলোঁ বিভিন্ন কাম আছে কিন্তু আমি সেই কামবোৰত যাব নোৱাৰিলোঁ কাৰণ আজি ডাৱৰীয়া বতৰ বৰষুণ আহি পৰিলে যাৰ বাবে আমি গুৱাহাটী যোৱাত ব্যাঘাত জন্মিলে আৰু এই আপোনালোকে অনামিকাক দেখিছে আজি ঘৰতে দেখুৱাম আজি দিনটো ঘৰতে এইদৰে সময়বোৰ পাৰ কৰিবলগীয়া হৈছে এয়া হ'ল দেউতাই এইদৰে টিভি চোৱাত ব্যস্ত হৈ আছে এয়া আপোনালোকে দেখিছে চিনেমা চাই আছে বলিউডৰ চিনেমা নহয় এইটো চাউথৰ চিনেমা চাই আছে এয়া দেউতা বহি আছে দেউতা চিনেমাৰ মজা লৈ আছে আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে বতৰ চাই লওক আপোনালোকে বতৰৰ ভিজুৱেল দেখুৱাই দিছোঁ চোতালত কিদৰে পানী পৰিপূৰ্ণ হৈ পৰিছে আৰু এয়া গাইজ গা চা ধুই আজৰি হ'লোঁ আৰু এতিয়া মাৰ লগত আছোঁ মায়ে বনাই আছে কি বনাই আছে চিকেন বনাই আছে ন লোকেল মুৰ্গী বনাই আছে দেখিছে কালাৰ দেখি একদম লোভৰ পানী পৰি গৈছে আৰু কেতিয়া হ'ব লাগি আছে ঠিক আছে আমি খোৱাৰ সময়ত দেখাম বাৰু আপোনালোকক আৰু এয়া দালিত তেল মাৰি আছে মায়ে কিবা এটা কৈ দিয়ে কেনেকৈ বনাই দেখে কি বনাইছে আজি কৈ দিয়া দালি বনাইছোঁ চিকেন বনাইছোঁ ফুলকবি ভাজি মটৰৰ সৈতে বনাইছোঁ আজি ঠিক আছে আজি বহুতখিনি বনাইছে তেনেহ'লে আপোনালোকক লগ পাই আছোঁ খোৱাৰ সময়ত ভাত খাব মাতিছে আৰু ব'লক তেনেহ'লে এতিয়া ভাতকেইটা খাই লওঁ ভাতকেইটা খালোঁ আৰু ভাতকেইটা খাই ওলাই আহিছোঁ আচলতে কিবা ঘৰত সোমাই থাকিব মন নগ'ল কাৰণ এই বতৰটোৰ কাৰণে দেখিছে নহয় ইমান ধুনীয়া বতৰত কোনোবাই জানো ঘৰত সোমাই শুই থাকিব পাৰে নেকি কওকচোন ত' সেয়া দেখিছে নহয় কিমান ধুনীয়া ছানফ্লাৱাৰ মই ইমান ভাল পাওঁ এনেকুৱা পৰিৱেশ আচলতে সঁচা থাকিবলৈ ভাগ্য লাগিব কেতিয়াও এৰি যাব মন নাযায় এনেকুৱা পৰিৱেশ চ' মই ভাবিলোঁ কিয়নো ঘৰত শুই থাকোঁ ঘৰত খোৱাতকেনো এইবিলাক নাচাওঁনো কিয় তেখেতৰ লগত আহি চ' আহি গ'লোঁ আৰু বতৰটো মা একদম মাইণ্ড ব্লয়িং বতৰ বুলি কয় যে এয়া দেখিছেনে মই ছানফ্লাৱাৰখিনি একদম ওচৰৰ পৰা আপোনালোকক দেখাই আছোঁ ৰ'ব বৰষুণ দিছে কাৰণে এনেকুৱা হালি গৈছে বস্তুখিনি দেখিছে এনেকৈ হালি গৈছে বৰষুণ দিয়াৰ কাৰণে আগতেতো চাবলৈ ইয়াতকৈও বিৰাট ধুনীয়া আছিলে ছানফ্লাৱাৰ মাজত মই
আৰু এয়া এইবিলাক কৰিছে বিলাহী খেতি আৰু হয় ইফালে বহুতখিনি ফুল দেখা পাইছে সেয়া য়েল্ল' 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 আৰু দেখুৱাই গৈ থাকিম আপোনালোকক আমাৰ মানুহক চাব নেকি মানুহে ফ্ৰক পিন্ধি আছে মানুহ 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 বতৰটো কেনেকুৱা কৰিছে এনেকুৱা বতৰ কেনেকুৱা লাগে তোমাক কোৱাচোন ভাল লাগে কি ভাল লাগে বহুত ভাল লাগে আৰু বৰষুণ আহিলে বেছি ভাল লাগে বৰষুণ অহাটো ভাবি আছা ইয়াত ৰজনীগন্ধা ফুল কৰিছে অলমষ্ট ছিঙি শেষেই হৈ গ'ল আচলতে কোনোবাৰ বিয়া চিয়া হ'লে তাৰ পৰা লৈ যায় আৰু বিভিন্ন ধৰণৰ কামতো নিয়ে ইয়াৰ পৰা হয় নেকি লিখা আছে আৰু এই ফুলটোৰ মানে গোন্ধটোৱে এই গোটেই ঠাইখিনি একদম পূৰা স্মেলটোৱে একদম কিবা কৰি দিছে মানে সোমাই অহাৰ পিছত মানে একদম পৰিৱেশটোৱে বেলেগ কৰি দিয়ে ইমানেই ধুনীয়া গোন্ধ এই ফুলটোৰ এইটো কি ফুল নাজানো বাৰু আপোনালোকে জানে নেকি জানে যদি মোক ক'বচোন দেই ইমান ধুনীয়া গোন্ধ হা অঁ এইটো জাৰবেৰা বুলি কয় আৰু এইবিলাক দেখিছে এইবিলাকো বিক্ৰী হয় ইয়াৰ পৰা বিৰাট ধুনীয়া লাগিছে বিৰাট ধুনীয়া ইয়াত হোৱাইট কালাৰ আছে আৰু অৰেঞ্জ কালাৰো আছে কি মজা লাগে ন এনেকুৱা ফুল একো নালাগে এনেকুৱা পৰিৱেশত থাকিব পালে তোমাৰ ভাল লাগেনে তোমাৰ All my love, here and now. All my love is here and now. All আৰু এতিয়া একাপ চাহ খাব লৈছোঁ তেতিয়া ঘৰত আহিলোঁ আহি মাৰ লগত অলপমান শুলোঁ টোপনি যোৱা নাই এনেই কথা পাতি শুলোঁ আৰু মানে বিচনাতে শুই অলপ কথা পাতিলোঁ আৰু এতিয়া চাহ একাপ খাওঁ আৰু ব্লগ নকৰোঁ বেছিকৈ সমাপ্ত কৰিম আৰু চাহটো খাই লওঁ আৰু তাৰপিছত আপোনালোকক লগ পাই আছোঁ চাহকাপ খালোঁ আৰু মুখত এখন তামোল ভৰাই ল'লোঁ চাহকাপ খাই তামোল খোৱাৰ মজাই বেলেগ আৰু একাপ চাহ তেওঁক দি আহিম নহ'লে ফ্ৰেণ্ডছ আজি মোৰ ব্লগটো মই ইমানতে সমাপ্ত কৰোঁ আৰু এতিয়া ৰাতিপুৱাৰ 11টা বাজিছে আৰু ইমান দীঘলীয়া নকৰোঁ হয়তো দীঘলীয়া কৰিলে আপোনালোকেও ব'ৰ হৈ যাব আৰু আপোনালোকে আপোনালোকৰ ফিডবেকছবিলাক জনাব নাপাহৰিব কমেণ্ট ছেকশ্যনত তেনেহ'লে আজিৰ কাৰণে বাই আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু তুমি কিবা ক'বা নেকি জান তুমি একো নোকোৱা তুমি কোৱা বাই কোৱা লগ পাই থাকিম তাৰ ৰাইমছ গাই দিয়া চবৰ ওচৰতে টুইংকল টুইংকলটো গাই দিয়া গুড গাৰ্ল তেনেহ'লে ফ্ৰেণ্ডছ আজি মোৰ ব্লগটো মই ইমানতে সমাপ্ত কৰোঁ নতুন ব্লগ লৈ আপোনালোকৰ মাজত আহি থাকিম তেনেহ'লে এতিয়াৰ কাৰণে বাই আৰু আপোনালোকে যেন মোক প্লিজ বেয়া নাপায় তাৰে কামনা কৰিলোঁ আৰু এইটো মোৰ নতুন চেনেল আৰু আপোনালোকে যেন আগৰ নিচিনাই মৰম দিয়ে যিকণ মৰম পাইছিলোঁ সেইকণ মৰমে আপোনালোকে যেন মোক দিয়ে তাৰে কামনা কৰিলোঁ তেনেহ'লে বাই বাই
all